প্ৰায় 9 মাহ শ্বুটিঙৰ পাছত আহি পালোহি আজি আমি শেষৰটো দিনত মানে ৰংজুলি এক্সপ্ৰেছ চিৰিয়েলখনৰ আজি শেষ শ্বুটিং আমি আহিয়ে মেকআপত ব্যস্ত এয়া দিব্যদাই ভিডিঅ' কৰি লৈছে সকলোৰে অনুভৱবোৰ আৰু ময়ো পামলখি খাই আছোঁ এফালে দৰা কন্যা শ্বট দিবলৈ ৰেডি তাতে ফটোশ্বুটো কৰি আছে আমি শ্বট দিয়াৰ মাজতে কথা পাতি আছোঁ লেকচাৰ দিছোঁ বহুত দিনবোৰ কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ আমি সেইবাবে আজি ধাবাত খাবলৈ গৈছোঁ সেয়া লাঞ্চ কৰিবলৈ আহি আকৌ গ'লোঁ শ্বুটিঙলৈ এইকেইজনীয়ে ঢেকীয়া বুটলি আছে জানেনে আজি লৈ যাব বুলি আমাৰ দিনবোৰ কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ এতিয়া শ্বুটিং শেষ হৈ আহিব হ'ল অহাৰ সময়ত গাঁৱৰ যিখন ঘৰত আমি শ্বুটিং কৰিছিলোঁ যিখিনি মানুহে আমাক সহায় কৰিছিল সকলোৰে ঘৰত গৈ শেষবাৰৰ বাবে মাতষাৰ লগাই আহিলোঁ শ্বুটিঙৰ পৰা আহি থাকোঁতে এটাই ভাবিছোঁ সঁচাকৈ সময়বোৰ কেনেকৈ ইমান সোনকালে পাৰ হৈ গ'ল গমেই নাপালোঁ